हेलो फ्रेंड्स, संजय डिएन टेक्निकल चैनेলত स्वागतम জানালো। অসম সচিবালয়ত পদ মুকলি হৈছে 170টা। আজি মুকলি হৈছে এই পদকেইটা অনলাইন আবেদন কৰিব পাৰিব 31 তাৰিখৰ পৰা। এই পদকেইটাৰ বিষয়ে অলপ জানি লওঁ। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। মাহেকীয়া দৰমহা হ'ব 14,000 পৰা 49,000 লৈকে আৰু গ্ৰেড পে 8,700 টকা গ্ৰেড পে আৰু ৰিজাৰ্ভেশ্যনৰ কাৰণে আনৰিজাৰ্ভৰ কাৰণে আছে 57টা পোষ্ট আৰু এছটি প্লেনৰ কাৰণে আছে 14টা পোষ্ট আৰু এছটি হিলছৰ কাৰণে আছে 12টা পোষ্ট এছচিৰ কাৰণে আছে 14টা পোষ্ট আৰু ওবিসি এমওবিসি কাৰণে আছে 40টা পোষ্ট আৰু পারসন উইথ ডিসেবিলিটি কাৰণে আছে 14টা পোষ্ট আৰু ইকোনমিক্যাল বা ইডব্লিউএছ ৰ 19টা পদ আছে আৰু ৰিজাৰ্ভেশ্যন ফৰ ওমেনৰ কাৰণে আছে 30% আৰু ৰিজাৰ্ভেশ্যন ফৰ এক্স সাৰ্ভিসমেনৰ কাৰণে 2% আছে আৰু বয়সৰ বিষয়ে অলপ জানি লওঁ। 18 পৰা 38 বছৰ ভিতৰত হ'ব লাগিব আৰু কাষ্ট সাৰ্টিফিকেট থাকিলে 5 বছৰ লেছ পাব। এসসি এসটি কাৰণে 5 ইয়াৰ্স আৰু ওবিসি এমওবিসি কাৰণে 3 ইয়াৰ্স আৰু এক্স সাৰ্ভিসমেনৰ কাৰণে 2 ইয়াৰ্স আৰু পিডব্লিউডি ক্যান্ডিডেটৰ কাৰণে 10 ইয়াৰ্স। এডুকেশ্যন কোৱালিফিকেশ্যন হ'ব লাগিব গ্ৰেজুৱেট হ'ব লাগিব, পাছ 45% হ'ব লাগিব আৰু এসসি এসটি কাৰণে 40% হ'লেই হৈ যাব আৰু কম্পিউটাৰ ডিপ্লোমা থাকিব লাগিব, মিনিমাম 6 মান্থ ডিপ্লোমা থাকিব লাগিব। আজিলৈ ইমানে। যদি ভিডিঅ'টো চাই ভাল লাগিছে কমেন্ট কৰি জনাব, লগতে শ্বেয়াৰ কৰিব। এনেধৰণে চাকৰিৰ বিষয়ে জানিবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব।